Welcome friends. আজি মই আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন মই নদীৰ ওপৰত থকা বাঁহৰ দলং দেখুৱাম। গৈ থাকক মোৰ লগত, চাই থাকক। मोबाइल गिर गया मेरा। मोबाइल गाड़ी से गिर गया टपक के, लेकिन अभी तक टूटा नहीं। আচলতে আজি আপোনালোকক মই ধনচিৰি নদীৰ ওপৰত থকা এখন বাঁহৰ দলং দেখুৱাবলৈ গৈ আছোঁ। এই দলংখনে গোলাঘাট সৰু পথাৰ নগাজৰি আৰু কাৰ্বি আংলং জিলাৰ জোপাজনক সংযোগ কৰি ৰাখিছে। খৰালি মই ইয়াত বাঁহৰ দলং থাকে আৰু বাৰিষা সময়ত ইয়াত নাও ব্যৱস্থা থাকে। যাব নহয় কেন যাম বেলেগ ৰাস্তা এই মথাইটো এনেকে দি যাব পাৰিব ভাল না আছে ন ৰাস্তা নাই এতিয়া মানুহৰ ঘৰহে এই ৰখা পাৰিব যাওক পাৰিব এই মাছটো সোমাই দিব গম পাল গৈ থাকিব মথাই হৈ যাব সোনকালে সোমাই এইপিনে ঘূৰি আহিবা। যিটো মেইন ৰাস্তা সেই ৰাস্তাটো বেয়া হোৱাৰ কাৰণে তাত মাটি বালি পেলাই থকা হৈছে। গতিকে ওচৰৰ ল'ৰাজনে মোক এটা নতুন ৰাস্তা পথাৰৰ মাজেদি যিটো মথাউৰি আছে সেই মথাউৰিয়েদি যাবলৈ ক'লে। এইটোৱেই মথাউৰি ৰাস্তা ক'লে বাবাটোৱে। উৰি বাবা এইটো ৰাস্তাও বৰ ঠিক নহ'ব। আৰে চলো ৰাস্তা মানে কি আৰু এইটো গাড়ী চাড়ীটো যোৱা চিন নাই। এইটো নিশ্চয় মথাউৰি হ'ব, নিশ্চয় বাৰিষা চাগে পথাৰত পানী বাঢ়ে, সেইটো মথাউৰিয়ে কাম কৰে। আৰু গৈ থাকোঁচোন। আগৰ ৰাস্তাটো বাৰু কেনেকুৱা খোলা খোলা ঠিকেইটো আছে। ৰাস্তাটো ইমানেই ঠেক, যদি আগত ৰাস্তা বেয়া হয় ঘূৰাবলৈ উপায় নাই আৰু যি হ'ব দেখা যাব। লাগি যাব নেকি ঠিক নাই। ঠেক ঠুক ৰাস্তা যেন তেনে গৈ আছোঁ আৰু যদি কেনেবাকৈ আগৰ ৰাস্তাটো ছিগা ভগা হয় পথাৰত নমাবলৈ উপায় নাই। বেক কৰিয়েই আনিব লাগিব বুলি ভাবি আছোঁ। অৱশ্যে এতিয়ালৈকে যেন তেনে মোটামুটি গাড়ীখন চলাই গৈ আছোঁ। গাড়ী যোৱা বা অহাৰ একো চকাৰ চিন চাপ নাই। মাজে মাজে ৰাস্তাটো বেছিকৈ বেয়া, গাড়ীৰ তলত লাগি যাওঁ অৱস্থা হয়। একদম প্ৰথম আহিছোঁ, নতুন এক্সপিৰিয়েঞ্চ যি হয় বাৰু চলতে ৰহো। অৱশেষত আহি পাই গ'লোহি ৰাস্তাৰ মূৰত, মথাউৰিৰ মূৰত। এয়া পকা ৰাস্তা দেখিলোঁ, ইয়াত উঠি মই এতিয়া সোঁহাতে ঘূৰিম আৰু যাম জোপাজোপাৰ ফালে। এইটোৱে সেইটো ৰাস্তা য'ত বালি দি আছিলে, ৰাস্তাটো মেৰামতি কৰি আছিলে। এইটো ৰাস্তা গ'লে সেইটো ৰাস্তাত ওলাই গৈ সেইটো যিটো তিনিআলি পায়। অৱশ্যে মই এতিয়া বাওঁহাতে যিটো এইটো তিনিআলি আছে সেই তিনিআলি ঘূৰি দিম। এখন বিল হৈ গ'ল। এই বাওঁহাতে যি দেখিছে এয়া ধনচিৰি নদী এৰি থৈ যোৱা এটা অংশ, বৰ্তমান বিল। ৰাস্তাটো মোটামুটি ঠিকেই পাইছোঁ আৰু, কাৰণ নদী কাষৰীয়া ৰাস্তা, গতিকে ধূলি বালি অলপ থাকিবই। আগতে এইফালে আহিছিলোঁ কিন্তু কাষত দোকান আছিলে, এতিয়া দোকানবিলাক নাই। অলপ পিছতে আমি সেই ধনচিৰি নদী পাম আৰু সেই ধনচিৰি নদীৰ ওপৰত যিখন বাঁহৰ দলং আছে সেই বাঁহৰ দলংখন আপোনালোকক দেখুৱাম আৰু মই সেই দলংখন গাড়ী লৈ পাৰ হ'ম। এই আগতে এই ট্ৰেক্টৰ এখন গৈ আছে, সেই ৰাস্তাটোলৈকে মাটি নি আছে, বালি নি আছে। পিছে পিছে যাব লগা হৈ আছে আৰু ঘাটেং মেটেং কৰি গৈ আছে। অভাৰটেক কৰিবলৈ সুবিধা নাই, কিন্তু ট্ৰেক্টৰখনৰ অভাৰটেক কৰিবলৈ মোক চান্সটো দিছে।
কিন্তু অভাৰটেক কৰিবলৈ ৰাস্তাটো খুব এটা খুব ভাল নহয়, সেইটো কাৰণে অভাৰটেক কৰিব পৰা নাই। আৰু যেনে তেনে ৰাস্তাটো এইকেইটা অলপ বহল, এনেকৈ অভাৰটেক কৰি যাওঁ আৰু আপোনালোকৰ অলপ পিছতে মই পামগৈ এই ধনচিৰি দলংখন। আজি দেখিছে বাহঁতে এই ঘৰটোতে দলংখনে অহা যোৱা কৰাৰ কাৰণে পইচা দিব লগা হয়। মই ঘূৰি আহি পইচা দিম বুলি ক'লোঁ, অহা যোৱা দুইটা ভাড়া মিলাই। সেয়া চাওক, আপোনালোকে দূৰত দেখিছে, সেয়াই হৈছে ধনচিৰি নদী আৰু এই ধনচিৰি নদীৰ ওপৰতে আছে এখন বাঁহৰ দলং। জয় শিৱ 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 শিৱ, জয় ধনচিৰি দেৱতা, আহিছোঁ আৰু যেন তেনে চাবা। ভগৱান, অ' মাই গড, ৰেং ৰেং ৰাং ৰাং হৈ গ'ল। আয়ো ভগৱান, জয় হো মালিক, জয় শিৱ শংকৰ, হৰ হৰ মহাদেৱ। উঠি যাও, very dangerous, be careful.